2026 অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত কঁকালত টঙালি বান্ধি সাজু হৈছে শাসক বিৰোধী। ইতিমধ্যে কংগ্ৰেছে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচীৰে ৰাইজৰ কাষ চাপিছে। ৰবিবাৰে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব নলবাৰী ব্লকৰ 4 নম্বৰ হাতীনমাটি মণ্ডলৰ অন্তৰ্গত কাছিমপুৰ গাঁৱৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে আৰম্ভ কৰিছে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচী। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই শতাধিক কংগ্ৰেছ কৰ্মীৰ সহযোগত জিলাখনৰ কাছিমপুৰৰ কেইবাটাও অঞ্চলৰ ৰাইজৰ লগত মত বিনিময় কৰি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বেও ধমধমা, খ্যাতিকুচি, বৰাজল, ঘগ্ৰাপাৰ, ঘিল্লাচক, অময়াপুৰ, মৰুৱা, মধুপুৰ, নলবাৰীৰ বিভিন্ন স্থানত ৰাইজৰ লগত মত বিনিময় কৰে। সঁচা কথা, গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পৰা অসমত এক বেলেগ ধৰণৰ বঁটা বলিছে। অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দুৰ্নীতি, যিটো স্বেচ্ছাচাৰিতা, যিটো তেওঁৰ অহংকাৰ আৰু তেওঁৰ যিটো আটাইতকৈ দুৰ্নীতিপৰায়ণ যিবিলাক নীতি, এই ভ্ৰষ্টাচাৰী নীতিৰ বিৰুদ্ধে অসমে এক সাহস পাইছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত। আৰু সকলোৱে দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 2026 চনত এখন চৰকাৰ হ'ব। আৰু এই আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ তেখেতৰ আহ্বান মৰ্মে তেখেতে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ বুলি এই শীৰ্ষক এক কাৰ্যসূচী উলিয়াইছে, অভিযান। আৰু সেই অভিযান মৰ্মে আমি প্ৰতিগৰাকী ব্যক্তিৰ লগত আমি যিমান পাৰোঁ ব্যক্তিৰ লগত আমি কথা পাতিব বিচাৰিছোঁ। আজি আমি কাছিমপুৰ বাটাবাৰী বজাৰত আহি প্ৰতিগৰাকী ব্যৱসায়ী, ইয়াৰ লগত থকা বা ইয়াৰ গ্ৰাহক সকলো মানুহৰ লগত আমি কথা পাতিছোঁ, পৰিৱেশবিলাক বুজ ল'ব বিচাৰিছোঁ। আৰু মুখতে আচলতে হাঁহি নাই, কাৰণ জানি যে সকলোকে যে হেঁচা মাৰি ধৰিছে, ব্যৱসায়ীসকলকো যে একেবাৰে হেঁচা মাৰি ধৰিছে, তেখেতসকলৰ মনোভাৱ আমাৰ লগত ব্যক্ত কৰিছে। আৰু সকলোৰে মুখত এটাই কথা যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে এখন সুস্থ সবল চৰকাৰ বিচাৰিছে। আৰু সেইকাৰণে আজি আমি আহি ভাল লাগিছে। আৰু মই আপোনালোকক কৈছোঁ যে নলবাৰী সমষ্টিত এইবাৰ সম্পূৰ্ণৰূপে আমি বিজেপিক ধূলিসাৎ কৰাই আমি কংগ্ৰেছ দলৰ নেতৃত্বত আমি প্ৰতিনিধি পাম। আৰু অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সুস্থ সবল এখন চৰকাৰ গঠন। গ্ৰাছ লেভেলত কেনেকুৱা চলি আছে তৃণমূল পৰ্যায়ত? গ্ৰাছ লেভেলত আমাৰ বুথ কমিটিবিলাক হৈছে। বুথ কমিটি এতিয়াতো আমি গ্ৰাছ লেভেলৰ কৰ্মীক লৈ আমি ঘূৰিছোঁ। ইয়াত আমি ৰাইজৰ মাজত আহিছোঁ, আমাৰ বুথ কমিটিবিলাক হৈছে। এতিয়া আমি নিৰ্বাচনক লৈ তৎপৰ হৈছোঁ। এতিয়া সাধাৰণ ৰাইজৰ মাজত আহিছোঁ। কেৱল আমি নিজৰ কৰ্মীৰ ভিতৰতে নাই, এতিয়া ৰাইজৰ মাজত আহি ৰাইজৰ আমি বুজ লৈছোঁ। আৰু এই মৰ্মে আমি আগবাঢ়িছোঁ। 26 ভোট দিছে অসমৰ ৰাইজে ভোট দিব। আৰু বিহাৰত নিৰ্বাচন বিজেপিৰ কংগ্ৰেছৰ মাজত হোৱা নাছিল। বিহাৰত নিৰ্বাচন আছিল নীতিশ ভাৰ্চেছ তেজস্বী যাদৱ। গতিকে ৰাইজে তেজস্বী যাদৱক নল'লে। তেজস্বী যাদৱ ক্লাছ 8লৈকে পঢ়া ব্যক্তি এগৰাকী মুখ্যমন্ত্ৰী হিচাপে ৰাইজে নল'লে। তাত আমাৰ কংগ্ৰেছে ক'বলগীয়া তেওঁক প্ৰচাৰ কৰিছে অন্তৰ গাঁৱৰ বুলি এটা চলাইছিলে। আৰু সেইকাৰণে নতুন প্ৰজন্মই তেওঁলোকক এৰি দিছে। আৰু কংগ্ৰেছত এতিয়া আপোনালোকে দেখিব নতুন মুখ আহিব, নতুন শিক্ষিত লোকেৰে ভৰপূৰ হৈছে কংগ্ৰেছ দলত। কংগ্ৰেছত এনেকুৱা নহয়। আৰু ভ্ৰষ্টাচাৰী মানুহ বৰ্তমান কংগ্ৰেছ দলত নাই। গতিকে কংগ্ৰেছ দলত যে নিশ্চিতভাৱে এইবাৰ যে বিজেপি পৰাজয় এবাৰ কংগ্ৰেছৰ ভাল হ'ব, এয়া নিশ্চিত। আৰু বিহাৰৰ কোনো ধৰণৰ প্ৰভাৱ ইয়াত নপৰে। এটা বিশেষ অসম জনগোষ্ঠীক বেয়া পায়, আৰু সেইকাৰণে তেওঁৰ কথাবিলাক প্ৰকাশ পাইছে। তেওঁ তিনি গগৈৰ বিৰুদ্ধে সেইকাৰণে কথা পাইছে। তেওঁ আহোম জনগোষ্ঠীক আচলতে অপমান কৰিছে।